নমস্কাৰ আছামিজ মটিভেশ্যন দিলৈ আপোনালোকক স্বাগতম জনাইছো। আপুনি আগৰ দৰে হাঁহি আছেনে? আপুনি আগৰ দৰে সুখীনে? আজি 10 বছৰ আগত আপুনি আগুৱাই যাওকচোন, আপোনাৰ জীৱনটো কেনেকুৱা আছিল? আচলতে আপুনি দুখী বা আপোনাৰ জীৱনৰ সমস্ত সমস্যাৰ কাৰণ আপুনি কি জানেনে? আপোনাৰ মনটোক সকলো ধৰণৰ কথা চিন্তা কৰিবলৈ অধিকাৰ দিছে। আমাৰ দিনটোত 121 চিন্তা সোমাই থাকে মনত, বিভিন্ন ধৰণৰ। এতিয়া যদি ভাত খোৱাৰ কথা ভাবিলো, কোনোবাই ঢুকা দিয়া কথা ভাবিলো, অলপ পাছতে 2 মিনিটৰ পাছতে ভাবিলো আমি আজি ফুৰিবলৈ যাম। এই ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ চিন্তাবোৰ আগুৱাই থাকে। সেইকাৰণে আমাৰ জীৱনটো কনফিউজ। আমি জীৱনত আগুৱাই নিবলৈ কোনটো পথত আমি যাব লাগিব, কোনো ধৰণৰ আমাৰ ৰাস্তাই নাইকিয়া হৈ পৰিলে। মই 4টা কাৰণ ক'ব বিচাৰিছো, 4টা চিন্তা। 1 নম্বৰ চিন্তাটো হ'ল কি, আমি সচৰাচৰ যিবোৰ কৰি থাকো, পঢ়িব লাগে, খাব লাগে, যাব লাগে, এই ধৰণৰ চিন্তাবোৰ আমাৰ সচৰাচৰ হৈ থাকে। এই চিন্তাবোৰ আমাৰ নৰ্মেল, এই চিন্তাবোৰ আমাৰ জীৱনত কোনো ধৰণে বৰ বিশেষ এফেক্ট নেপেলায়। 2 নম্বৰ পইণ্টটো হ'ল কি, আটাইতকৈ ডাঙৰ পইণ্ট, এইটো হ'ল কি আমাৰ মনত নিগেটিভ থিংকিং। আপোনাৰ জীৱনতো কেতিয়াবা হৈছিলে, হয়তো আপুনি এতিয়াও নিগেটিভ থিংকিং হয়তো লৈ কিনে আপুনি জীৱনটো আগুৱাই আছে। নিগেটিভ থিংকিংটো আমাৰ 70% আমাৰ মনত থাকি যায়। কিয় 70% বুলি কৈছো? আমি ঘণ্টাটোত কেতিয়াও আমি যদি কথা এটা ভাল কিবা এটা কৰ্ম কৰিবলৈ লওঁ নহয়, তেতিয়াহ'লে আমি প্ৰথম আমি চিন্তা কৰোঁ নিগেটিভটো। মই কৰিব পাৰিম জানো? এই কৰ্মটো মোৰ কাৰণে উপযুক্ত হয় জানো? মোক সমাজে কি ক'ব, বা মোৰ ঘৰখনে পইচা দিব পাৰিব জানো? এই ধৰণৰ আমাৰ কিছুমান নিগেটিভ থিংকিংটো আহে, আৰু সেই নিগেটিভ থিংকিংটোৱে আমাক কৰ্মটোত বাধা দিয়ে। হয়নে নহয় কমেণ্ট কৰি জনাব। আমি কেতিয়াও ভয়টো আগ নবঢ়াওঁ। আমি কৰ্মটো কৰাৰ আগতে আমি 1000বাৰ ভাবি লওঁ যে আমি পজিটিভ নাভাবি কিনে আমি নিগেটিভটো। এনে নিগেটিভ থিংকিঙে আমাৰ সকলোবোৰ দুখ জাপি দিয়ে, আমাৰ হাঁহি নাইকিয়া কৰি দিয়ে, সুখ নাইকিয়া কৰি দিয়ে, আৰু তেতিয়া আমাৰ কি জীৱনটো বিপদে পৰিচালিত হৈ যায়। আমি কোনো ধৰণৰ ডিচিশ্যন ল'ব নোৱাৰো নিগেটিভ থিংকিংটো লৈ কিনে। 3 নম্বৰ পইণ্টটো হ'ল কি, পজিটিভ থিংকিং। আমাৰ মনত পজিটিভ থিংকিং প্ৰায় 30% মান আহে। আমাৰ মনত নিগেটিভ থিংকিংটো ভাবিবলৈ এৰি আমি পজিটিভ থিংকিং ভাবিব লাগে, বা নিজক প্ৰশংসা কৰিব লাগে। তেতিয়া তুমি কৰিব পাৰিবা। কেতিয়াবা মন কৰিছানে যে তুমি কিবা এটা কৰ্ম কৰি আছা, তোমাক কোনোবাই যদি কৈ দিয়ে নহয় যে তুমি এইটো কৰিব পাৰিবা, আৰু তেতিয়া কি হয়, আমাৰ জোচ আহি যায় যে মই এইটো কৰিব পাৰিমেই, ট্ৰাই কৰিছে যেতিয়া। হয়, তেতিয়া কি হ'ল, আমাৰ প্ৰেৰণা বাঢ়ে, তেতিয়া আমাৰ কৰ্ম কৰিবলৈ আমাৰ সাহস পাওঁ। বৰ্তমান সময়ত তোমাক কোনেও তেনেকুৱা সাহস নিদিয়ে যদি তুমি নিজক নিদিয়া। তুমি নিজক ভাল পাবলৈ লাগিব, নিজৰ কথা চিন্তা কৰিব লাগিব। মই এয়া কোৱা নাই যে তুমি চেলফিছ হৈ যোৱা, কিন্তু নিজৰ জীৱনটো আগুৱাই নিবৰ কাৰণে নিজৰ কথা চিন্তা কৰিব লাগিব, আনৰ কথা চিন্তা কৰাতকৈ। গতিকে আপুনি পজিটিভ ভাবক, আনে কৰি নিদিয়েহি আপোনাৰ জীৱনৰ কৰ্মখিনি। সদায় পজিটিভ থিংকিং কৰক যে মানুহে মোৰ কথা ভালকৈ ভাবে, এই কৰ্মটো মই কৰিব পাৰিম, মই যিটো কৰ্ম কৰিব পাৰিম মোৰ নিচিনা 1000জনে কৰিব নোৱাৰে, এনেকৈ ভাবক না। যি মানুহে পজিটিভ থিংকিং লৈ কৰ্ম কৰে তেখেতসকলে ছাকচেছ হয়। যি মানুহে নিজক বিশ্বাস কৰি কৰ্ম কৰে তেখেতসকলে জীৱনত সুখী হয়। পজিটিভ ভবাসকলে সকলো কৰিব পাৰে যিখিনি কৰিব বিচাৰে। যেতিয়া আপুনি আপোনাৰ জীৱনত পজিটিভ থিংকিং ভাবিবলৈ ল'ব নহয়, যেতিয়া আপুনি আপোনাৰ চিন্তাক পজিটিভ কৰিব, তেতিয়া আপোনাৰ বাবে সকলোবোৰ পজিটিভ হৈ পৰিব, আৰু তেতিয়া আপোনাৰ লগতো সকলোবোৰ ঘটনা পজিটিভ ঘটিব। চতুৰ্থতে ক'ব বিচাৰিছো, আপোনাৰ জীৱনটোত আপুনি অকণমান কণ্ট্ৰল কৰক আপোনাৰ মনক। আপোনাক নিগেটিভ পজিটিভ থিংকিংবোৰ ভাবিবৰ কাৰণে অকণমান কণ্ট্ৰল কৰক। আপুনি অকণমান ধ্যান কৰক, অভ্যাস কৰক, লগতে আপুনি এক্সাৰচাইজ কৰক। তেতিয়া কি হ'ল, আমাৰ মনটো অকণমান কণ্ট্ৰল হৈ যায়। আমাৰ কি হৈছে, বৰ্তমান সময়ত আমাৰ মোবাইলত আমি সদায় নিগেটিভটোৱে দেখা পাওঁ। মই আগৰ ভিডিঅ'ত এটাও কৈছিলোঁ যে আমাৰ জীৱনত যিটো বেয়া, আমি সেই বেয়াটো চাবই নালাগে। যিটো বস্তু আমাৰ জীৱনটো হানি কৰে সেই বস্তুটো চাবই নালাগে। যিটো বস্তু আমাক নিগেটিভ ইম্পেক্ট পেলায় সেই বস্তুটো আমি চাব নালাগে। তেতিয়া আমাৰ সকলোবোৰ চিন্তাধাৰা পজিটিভ হয়। আৰু বেছি চিন্তা কৰা মানুহে চাবচোন টোপনি যাবলৈ কষ্ট হয়। যেতিয়া আপুনি আপোনাৰ মনক কণ্ট্ৰল কৰিব পাৰিব, যেতিয়া আপুনি আপোনাৰ চিন্তাক কণ্ট্ৰল কৰিব পাৰিব, তেতিয়া আপোনাৰ জীৱনত কি হ'ব জানেনে, আপুনি ভাল বেয়া বিবেচনা কৰিব পাৰিব। আপোনাৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, কি ধৰণে আমি আচাৰ ব্যৱহাৰ কৰিব লাগে, কি ধৰণে আমি সমাজত প্ৰতিষ্ঠা কৰিব লাগে নিজকে, এই ধৰণৰ আমাৰ যদি কথাবোৰ মনলৈ আহিব, তেতিয়া আমি কি হ'ল, আমি ধ্যান কৰি কিনে মনক যদি কণ্ট্ৰল কৰিব পাৰোঁ নহয়, তেতিয়া আমাৰ কি হ'ব, কোনো মানুহে আপোনাক খং কৰিব নোৱাৰিব, কোনো মানুহে আপোনাক বিশ্বাসঘাতকতা কৰিব নোৱাৰিব, কোনো মানুহে আপোনাক ব্যৱহাৰ কৰিব নোৱাৰিব।
আপুনি সকলো ধৰণৰ চিন্তাৰ পৰা আপুনি বিৰত থাকিব বা সকলো ধৰণৰ আপোনাৰ দুখৰ পৰা পৰিত্ৰাণ পাব। কেৱল মনটোক কণ্ট্ৰল কৰক, চাব আপোনাৰ জীৱনটো ৰঙীন হ'ব। তেতিয়া সেইবোৰ কথা এফেক্ট নেপেলাই যিবোৰ কথা তুমি বৰ্তমান দুখত আছা। ধৰ তাই মোক কৰি গ'ল না, তাই মোৰ ভালৰ কাৰণে কৰি গ'ল, এনেকৈ পজিটিভ ভাবক। কোনোবাই মোক খং কৰিছে, তাই মোৰ ভালৰ কাৰণে খং কৰিছে, পজিটিভ ভাবক। কোনোবাই মোক ধৰ আঘাত দিলে, সি মোৰ এটা শিক্ষা দিলে, পজিটিভ ভাবক। আপুনিও সুখী হ'ব তেতিয়া। আপোনাক আটাইতকৈ কোনে বাধা দিয়ে জানানে? সমাজে বাধা নিদিয়ে, ঘৰখনে বাধা নিদিয়ে, বা কলেজত বাধা নিদিয়ে, বা অফিচত বাধা নিদিয়ে। বাধা দিয়া আপোনাৰ মনটোৱে। আপুনি এইটো পজিটিভ ভাবক না, এই কৰ্মটো মোৰ বাহিৰে কোনেও কৰিব নোৱাৰে, এই কৰ্মটো মোৰ বাবে উপযুক্ত, এই কৰ্মটো ধৰ মোক সমাজত প্ৰতিষ্ঠা কৰিব। আনে কি কয় কি নকয় সেই চব আপুনি কাণ পাতি থাকিলে আপোনাৰ জীৱনটো সদায় তললৈহে গৈ থাকিব। আপুনি এইটো ভাবক যে মোৰ নিগেটিভ ভাবিবলৈ এতিয়া সময় নাই, মই যিটো কৰ্ম কৰিব পাৰোঁ সেইটো 100 জনে কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ পজিটিভ থিংকিং আনক, চাব আপোনাৰ জীৱনটো আপুনি নতুনকৈ গঢ়িব পাৰিব। শেষত যদি ভিডিঅ'টো ভাল লাগিলে বা ভিডিঅ'টো হেল্পফুল বুলি ভাবিলে তেনেহ'লে আপুনি কমেণ্ট কৰক। আপোনাৰ সেই 4টা অভ্যাসৰ ভিতৰত আপোনাৰ বা 4টা চিন্তাৰ ভিতৰত আপোনাৰ কোনটো আহে আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনাৰ মনটোক সকলোবোৰ কথা চিন্তা কৰিবলৈ আজাদী নিদিব। শেষত কৈছোঁ, আপোনাৰ মনটোক সকলোবোৰ কথা চিন্তা কৰিবলৈ আপুনি আজাদী নিদিব। চাব আপোনাৰো জীৱনটো ৰঙীন হ'ব। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।